নেলসন মেণ্ডেলা কেৱল মাত্ৰ এটা নাম নহয়, এটা সত্তা। বিশ্বৰ বহু সংগ্ৰামী সপোনৰ বাবে অনুপ্ৰেৰণাৰ আন এটা নাম নেলসন মেণ্ডেলা। দক্ষিণ আফ্ৰিকাৰ প্ৰথমগৰাকী কৃষ্ণাংগ ৰাষ্ট্ৰপতি নেলসন মেণ্ডেলাৰ বিষয়ে হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। বৰ্ণ বৈষম্যৰ বিৰুদ্ধে বজ্ৰকণ্ঠ মেণ্ডেলাই জীৱনৰ ২৭টা বছৰ কাৰাগাৰৰ বন্ধ কোঠৰীত পাৰ কৰিছিল আৰু ৩টা দশকৰ পৰাধীনতাৰ শিকলি ছিঙি ১৯৯৪ চনত মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল। বিশ্বৰ প্ৰসিদ্ধ বৰ্ণ বৈষম্যবাদ বিৰোধী নেতা নেলসন মেণ্ডেলাৰ আজি উপজা দিন। কিন্তু আজি আমি আপোনাক মেণ্ডেলাৰ জীৱন বৃত্তান্ত নহয়, তেওঁৰ জীৱনৰ এটা সৰু ঘটনাহে ক'বলৈ ওলাইছোঁ। ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এদিন নেলসন মেণ্ডেলাই এজন সহকৰ্মীৰ আগত চহৰ ফুৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। কাৰণ ২৭ বছৰীয়া বন্দিত্বৰ সময়ছোৱাত মেণ্ডেলাই বহুদিন নিজৰ চহৰখন নিজ চকুৰে চোৱাৰ সৌভাগ্য লাভ কৰা নাছিল। ৰাষ্ট্ৰপতিৰ ইচ্ছাৰ কথা শুনি সহকৰ্মীসকলে আৰু পলম নকৰিলে। কিছু সময় পিছতে চহৰখনৰ অলিয়ে গলিয়ে মেণ্ডেলাৰ গাড়ী ঘূৰি ফুৰিবলৈ ধৰিলে। এনে সময়তে মেণ্ডেলাৰ খুব ভোক লাগিল আৰু ৰাস্তাৰ কাষত কোনো হোটেল বা ৰেষ্টুৰেণ্ট পালে ড্ৰাইভাৰক গাড়ী ৰখোৱাৰ নিৰ্দেশ দিলে। এই কথা শুনি মেণ্ডেলাৰ সহকৰ্মীসকল অবাক হৈ পৰিল আৰু মেণ্ডেলাই কথাটো বুজিব পাৰি কৈ উঠিল, ভোক লাগিছে যেতিয়া খালেই হ'ল। কাৰাগাৰত অত বছৰে ইমান নিম্নমানৰ খাদ্য খাব পাৰিছিলোঁ যেতিয়া সহজে নমৰোঁ। কথামতেই কাম। চহৰখনৰ এখন সৰু ৰেষ্টুৰেণ্টৰ এখন টেবুলত মেণ্ডেলা সহিতে সহকৰ্মীসকল খাবলৈ বহিল। এনেতে তেওঁ দেখিলে আন এখন টেবুলত এজন অতি বয়সস্থ লোক বহি আছে। মেণ্ডেলাই ৰেষ্টুৰেণ্টৰ ৱেটাৰজনক মাতি আনি বৃদ্ধ ব্যক্তিজনৰ বাবে এখন চকী নিজৰ কাষত পাৰি দিবলৈ ক'লে আৰু বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত একেখন টেবুলত বহি খাবলৈ ক'বলৈ ক'লে। চকীখন দিয়াৰ পিছত ৱেটাৰজনে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত বহিবলৈ অনুৰোধ জনালে আৰু অৱশেষত ব্যক্তিজন আহি মেণ্ডেলাৰ একেবাৰে কাষতে বহিল। সকলো তেতিয়া খোৱাৰ মাজে মাজে কথা পতাত মগ্ন। কিন্তু মেণ্ডেলাৰ কাষত বহা বৃদ্ধ লোকজনে একো খাব পৰা নাই। তেওঁৰ হাত কঁপিবলৈ ধৰিছে। চামুচেৰে কিবা এটা ল'বলৈ চেষ্টা কৰিলেও যেন প্লেটত পৰি যায়। এই দৃশ্য দেখি মেণ্ডেলাৰ সহকৰ্মী এজনে ক'লে, আপুনি নিশ্চয় অসুস্থ। কিন্তু মানুহজনে একো উত্তৰ নিদিলে। মেণ্ডেলাই নিজ হাতে তেওঁক খাদ্য খুৱাই দিলে আৰু ৱেটাৰজনক ক'লে যে বৃদ্ধ ব্যক্তিগৰাকীৰ বিল তেওঁ নিজেই পৰিশোধ কৰিব। তেনে সময়তে খোৱা শেষ কৰি বৃদ্ধ ব্যক্তিজন যাবলৈ ওলাল। কিন্তু আচৰিত ধৰণে ভালদৰে লৰচৰ কৰিবলৈও সক্ষম নাছিল ব্যক্তিজন। বৃদ্ধগৰাকীৰ শৰীৰৰ কঁপনি বাঢ়ি গৈছিল। মেণ্ডেলাই নিজ হাতে তেওঁক চকীৰ পৰা উঠাত সহায় কৰিলে আৰু সহকৰ্মী এজনক বৃদ্ধগৰাকীক দৰ্জাৰ কাষলৈ থৈ আহিবলৈ ক'লে। এজন সহকৰ্মীয়ে ব্যক্তিজন যোৱাৰ পাছত মেণ্ডেলাক সুধিলে, ইমান অসুস্থ শৰীৰেৰে তেওঁ ঘৰলৈ যাব পাৰিবনে? তেতিয়া নেলসন মেণ্ডেলাই ক'লে, বৃদ্ধ ব্যক্তিজন আচলতে অসুস্থ নহয়। মই কাৰাগাৰৰ যিটো চেলত বন্দী হৈ আছিলোঁ তেওঁ আছিল তাৰ গাৰ্ড। মোক কাৰাগাৰত যেতিয়া প্ৰহাৰ কৰা হৈছিল তেতিয়া ভাগৰত মই যিমানবাৰ পানী পানী বুলি চিঞৰিছিলোঁ সিমানবাৰেই এই ব্যক্তিজনে মোৰ শৰীৰত প্ৰস্ৰাৱ কৰি দিছিল। আজি মই দেশৰ ৰাষ্ট্ৰপতি। সকলো নাগৰিকতকৈ ক্ষমতাশালী ব্যক্তি হোৱা স্বত্তেও মই তেওঁক নিজৰ টেবুলত খাবলৈ আমন্ত্ৰণ জনাইছোঁ আৰু সেই পুৰণি দিনৰ কথা মনত কৰি তেওঁ এতিয়া খুব ভয় খাইছে। কিন্তু ক্ষমতাশালী হ'লেই কোনো ক্ষমতাহীন ব্যক্তিক শান্তি দিয়াটো মোৰ আদৰ্শৰ পৰিপন্থী। এয়া মোৰ নৈতিকতাৰ বাহিৰত। ঘৃণাক ভাল পোৱালৈ সলনি কৰিব পাৰি। তেওঁ মোৰ মুখত প্ৰস্ৰাৱ কৰিছিল আৰু মই তেওঁৰ মুখত খাদ্য তুলি দিছোঁ। মই যেনেকৈ আপোনালোকৰ ৰাষ্ট্ৰপতি ঠিক একেদৰে তেওঁৰো ৰাষ্ট্ৰপতি। গতিকে সকলো নাগৰিকক সন্মান কৰাটো মোৰ কৰ্তব্য। মনত ৰাখিবা, প্ৰতিশোধ লোৱাৰ মানসিকতাই এখন নিৰ্মীয়মান ৰাষ্ট্ৰ ধ্বংস কৰিব পাৰে আৰু সহনশীলতাৰ মানসিকতাই এখন ধ্বংসমুখী ৰাষ্ট্ৰক উদ্ধাৰ কৰিব পাৰে। এয়াই আছিল নেলসন মেণ্ডেলাৰ সৰলতা আৰু ব্যক্তিত্ব। মানুহক কেতিয়াও ঘৃণা কৰিবলৈ শিকা নাছিল মেণ্ডেলাই। হয়তো সেইবাবেই বিশ্বৰ চুকে কোণে আজিও বাজি উঠে, জিন্দাবাদ মেণ্ডেলা, জিন্দাবাদ মেণ্ডেলা।